প্ৰায় এমাহেই হ'বৰ হ'ল অন্নপ্ৰসন্নৰ ভিডিঅ'বোৰ মই দিবই পৰা নাই। যোৱা মাহৰ 30 তাৰিখে আমি মহাভৈৰৱ মন্দিৰতেই নিয়ম ভাগ কৰিছিলোঁ অন্নপ্ৰসন্নৰ। তাতেই সৰু সুৰা ক্লিপ কিছুমান লৈ থোৱা আছিল, কিন্তু মই সময় পোৱা নাছিলোঁ দিবলৈ। আৰু লগতে ইনষ্টাগ্ৰামত মোৰ বা এজনীৰ লগত চিনাকি হৈছিল। গুৱাহাটীত থাকে কাৰণে তেওঁ আহিব নোৱাৰিলে সেইটো সময়ত। মোৰ ভিডিঅ' চাই বায়ে মোক মেছেজ কৰিছিল আৰু কথা পাতোতে গম পালো যে আমাৰ বহুখিনি কথাই মিলি গৈছিল। অন্নপ্ৰসন্ন বুলিয়েই প্ৰথমটো উপহাৰ বায়েই দিছিল আমাৰ ল'ৰাক। আমাৰ 3জনীয়া সৰু পৰিয়ালটোৰ ফালৰ পৰা বালৈ বহুত বহুত ধন্যবাদ আৰু বহুত মৰম। গাত থকাৰে পৰা মানুহৰ লগত কিছুমান নতুন আৰু মধুৰ সম্পৰ্ক মোৰ গঢ়ি উঠিছে আৰু কিছুমান সম্পৰ্ক একেবাৰে ভাঙি গৈছে। বাৰ লগত হোৱা প্ৰতিটো কথাই মোৰ লগত বায়ে শ্বেয়াৰ কৰিছিল আৰু তাৰ কাৰণে বাক থেংক ইউ। যিটো সময়ত নাৰী এগৰাকীক আটাইতকৈ বেছি হাজবেণ্ডৰ ছাপোৰ্টৰ দৰকাৰ, সেইটো সময়ত যদি হাজবেণ্ডে পেটত লাত মাৰিবলগীয়া অৱস্থা হৈ যায়, তেন্তে আপোনালোকে নিজেই চিন্তা কৰি চাবচোন এবাৰ কি মানসিকতাৰ মানুহ হ'ব লাগিব আৰু সেই মানসিক দুৰাৰোগ্যত ভুগি থকা নাৰীগৰাকী কেনেকৈ চিৰদিন জীয়াই থাকিব লাগিব সন্তানটিৰ মুখৰ ফালে চাই। বা তোমালৈ বহুত মৰম, কাৰণ তুমি বহুত ষ্ট্ৰং। আৰু যিসকলে আমাক সঁচাকৈয়ে ভাল পায় তেওঁলোকক বহুত 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 ধন্যবাদ। 2016 চনত দৰঙত পঢ়ি থকা অৱস্থাৰ পৰাই চিনাকি আৰু আজি আমি 3জনীয়া পৰিয়াল এটা হৈ ইমান দূৰ আহি পালোহি। এইবোৰ যেন একেবাৰে আচৰিত যেন লাগে। ইণ্টাৰকাষ্টত বিয়া হোৱাৰ কাৰণে মানুহজন আৰু মই ঘাট প্ৰতিঘাত বহুখিনি পাৰ কৰিবলগীয়া হ'ল। বাৰু একো নাই, এনেকৈ এখোজ দুখোজ গৈ আৰু বহুত দূৰ একেলগে যাম বুলি আশা থাকিল। নতুন সম্পৰ্কবোৰো যেন সদায় এনেকৈ জীপাল হৈ থাকক। শেষত একেবাৰে মানুহৰ কোলাত উঠি উঠি লৰাৰ কি যে ভাগৰ।